নমস্কাৰ। আজি যিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লোৱা হৈছে সেইটো হৈছে কৰোনা মহামাৰীৰ এই সময়ছোৱাত বা যিকোনো ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ শৰীৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বঢ়াব পাৰি। বৰ্তমান সময়ত আমি সকলোৱে এই কৰোনা ভাইৰাছ বা কোভিড-19 মহামাৰীৰ সৈতে যুঁজি থাকিবলগীয়া হৈছে। গতিকে এই মহামাৰীৰ পৰা আমি কেনেকৈ দূৰত থাকিব পাৰিম বা আমাৰ শৰীৰটোক এই ৰোগটোৰ বিৰুদ্ধে যুঁজিবলৈ আমাৰ শৰীৰটোক কেনেকৈ সুস্থ সবল নিৰোগী কৰি ৰাখিব পাৰিম বা ৰাখিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিম, আহক আমি আজি এই বিষয়ে আলোচনা কৰোঁ। আমি বিভিন্ন প্ৰকাৰে আমাৰ শৰীৰৰ ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰাখিব পাৰোঁ। প্ৰথমে আহোঁ দৈনন্দিন আমি ব্যৱহাৰ কৰা বা খোৱা খাদ্যৰ কথাটোলৈ। আমি দৈনন্দিন খোৱা খাদ্যত অধিক পৰিমাণে প্ৰ'টিন থকা খাদ্য গ্ৰহণ কৰিব লাগিব। যিবোৰ খাদ্যত হাই প্ৰ'টিন বা অধিক পৰিমাণত প্ৰ'টিন থাকে তেনেধৰণৰ খাদ্য আমি খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব। ইয়াৰ ভিতৰত পৰে দাইল, মাহজাতীয় খাদ্য, মাছ, মাংস, গাখীৰৰ দ্বাৰা তৈয়াৰী খাদ্য যেনে দৈ, পনীৰ ইত্যাদি, কণী, ৰাজমাহ, চয়াবিন, এই সকলোবিলাক খাদ্যত আমি প্ৰ'টিন যথেষ্ট পৰিমাণে পাব পাৰোঁ। দ্বিতীয়তে আহোঁ সেউজীয়া শাক পাচলিৰ কথাটোলৈ। আমাৰ শৰীৰক দৈনন্দিন জীৱনত বা দৈনিক নিৰ্দিষ্ট পৰিমাণৰ প্ৰ'টিন, কাৰ্বহাইড্ৰেট, ফেটছৰ উপৰিও ভিটামিন, মিনাৰেলছ ইত্যাদিৰ প্ৰয়োজন হয়। গতিকে এই প্ৰ'টিন, মিনাৰেলছ, ভিটামিন ইত্যাদিবোৰ দৈনিক শৰীৰক যোগান ধৰিবলৈ আমি খোৱা খাদ্যৰ লগত সেউজীয়া শাক পাচলি যেনে কবি, মূলা, গাজৰ, পালেং, লফা ইত্যাদিবোৰৰ বাহিৰেও আমি যিবোৰ সময়ত বা বতৰৰ সেউজীয়া শাক পাচলি পাওঁ, যিবোৰ আমি সচৰাচৰ পাওঁ, সেইবোৰ সাধাৰণ খোৱা খাদ্যৰ তালিকাত যোগ কৰিলে আমাৰ শৰীৰৰ প্ৰয়োজনীয় প্ৰ'টিন, ভিটামিন, মিনাৰেলছ আদিবোৰ সেউজীয়া শাক পাচলিৰ জৰিয়তে আমাৰ শৰীৰে পায় বা পাবলৈ সক্ষম হয়। এই সেউজীয়া শাক পাচলিৰ গ্ৰহণৰ জৰিয়তে আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বা ইমিউনিটি বঢ়াই ৰাখিব পাৰোঁ। এতিয়া আহোঁ বতৰৰ ফল মূলৰ কথাটোলৈ। ইয়াৰ উপৰিও আমাৰ খাদ্যত কিছুমান ভিটামিন থকাৰ দৰকাৰ, যেনে ভিটামিন বি, ভিটামিন ডি, ভিটামিন ই, কিছুমান মিনাৰেলছ যেনে ফলিক এচিড, আইৰণ, জিংক আদি থকাটো অত্যন্ত জৰুৰী। আৰু এইবিলাক ভিটামিন আমি সাধাৰণতে সেউজীয়া শাক পাচলিৰ উপৰিও বতৰৰ ফল মূলসমূহত পোৱা যায়। বতৰৰ ফল মূল বুলি ক'লে আমি উল্লেখ কৰিব পাৰোঁ যে কল, কমলা, নাচপতি, মধুৰিআম, অমিতা, আনাৰস, ডালিম, আপেল, আঙুৰ, খেজুৰ, আম ইত্যাদি। গতিকে এইবিলাক বতৰৰ ফল মূলৰ জৰিয়তে আমি প্ৰত্যক্ষভাৱে ভিটামিন, মিনাৰেলছসমূহ কম বেছি পৰিমাণে পাব পাৰোঁ। এতিয়া আহোঁ ভিটামিন চিৰ কথাটোলৈ। বতৰৰ ফল মূলৰ উপৰিও আমাৰ শৰীৰত ইমিউনিটি বঢ়াই ৰাখিবলৈ ভিটামিন চিৰ অত্যন্ত প্ৰয়োজনীয়। এই কাৰণে খাদ্যৰ লগত ভিটামিন চি যোগ কৰিবলৈ আমাৰ দৈনন্দিন খাদ্যৰ তালিকাত ভিটামিন চি থকা কিছুমান খোৱা ফল বা খাদ্য যোগ কৰিব পাৰোঁ। যেনে নেমু টেঙা, বিলাহী, টেঙা ফল মূল, মৌচুমী, আমলখি আদি খাদ্যৰ তালিকাত যোগ কৰিব পাৰোঁ।
এতিয়া আহোঁ অন্য এটা কথালৈ, সেইটো হৈছে অত্যন্ত জৰুৰী। আমাৰ শৰীৰক ইমিউনিটি বঢ়াই ৰাখিবলৈ আমি যিটোৰ দ্বাৰা আমি ইমিউনিটি আমি বঢ়াব পাৰোঁ সেইটো হৈছে ফিজিকেল এক্টিভিটি বা ফিজিকেল এক্সাৰচাইজ। খোৱা খাদ্যৰ উপৰিও শৰীৰৰ ইমিউনিটি বঢ়াই ৰাখিবলৈ ফিজিকেল এক্টিভিটিৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি আমাৰ শৰীৰক সুস্থ সবল কৰি ৰখাৰ লগতে ৰোগমুক্ত কৰি ৰাখিবলৈ ফিজিকেল এক্সাৰচাইজৰ অত্যন্ত প্ৰয়োজন। ফিজিকেল এক্সাৰচাইজৰ ফলত আমাৰ শৰীৰত ষ্ট্ৰেছ ইনক্ৰিজিং হৰমন কম কৰাৰ লগতে ই ৰোগ প্ৰতিৰোধ ক্ষমতাত শক্তিশালী ৰূপত বঢ়াই তোলে। শৰীৰ চৰ্চা বা এক্সাৰচাইজে আমাৰ শৰীৰৰ এয়াৰ পাছেজেছ ক্লিয়াৰ কৰাৰ লগতে হাওঁফাওঁ ষ্ট্ৰং বা শক্তিশালী আৰু মজবুত কৰি তোলে। ফিজিকেল এক্টিভিটিক আমি সহজে ডেইলি ৰুটিনত ৰাখিব পাৰোঁ। এই মহামাৰীৰ সময়ত আমি সহজে ঘৰতে দূৰত্ব বজাই ৰাখি 20 পৰা 30 মিনিট সময় ফিজিকেল এক্সাৰচাইজ কৰিব পাৰোঁ বা ল'ৰা ছোৱালীৰ সৈতে ঘৰৰ চাৰিবেৰৰ ভিতৰতে যিকোনো ইনডোৰ গেম খেলিও আমি ফিজিকেল এক্সাৰচাইজ কৰিব পাৰোঁ। এনে কৰিলে ফিজিকেল এক্সাৰচাইজৰ লগতে ল'ৰা ছোৱালী বা পৰিয়ালকো সময় দিয়া হয়। এনেবোৰ এক্সাৰচাইজৰ জৰিয়তে আমি মানসিক চাপ কমাব পাৰোঁ। আনহাতে শৰীৰ আৰু মনক সম্পূৰ্ণ ৰেষ্ট দিবলৈ দিনে 7 পৰা 8 ঘণ্টা টোপনিৰ অত্যন্ত প্ৰয়োজন। শেষত পাৰ্চনেল হাইজিনৰ ওপৰত গুৰুত্ব দিয়াটো আমাৰ অত্যন্ত প্ৰয়োজন। নিয়মিত সময়ৰ মূৰে মূৰে হাত দুখন চাবোনেৰে চাফা কৰি ৰাখক। সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পিন্ধিবলৈ কেতিয়াও নাপাহৰিব, কিয়নো প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ। সাৱধানতাই নিৰাময়ৰ মূল মন্ত্ৰ। ইতিমধ্যে ওপৰত যিবোৰ ব্যৱস্থাৰ ইমিউনিটি বঢ়াবৰ কাৰণে যিবোৰ ব্যৱস্থাৰ কথা আলোচনা কৰা হ'ল, যেনে আমাৰ দৈনন্দিন খোৱা খাদ্য, সেউজীয়া শাক পাচলি, বতৰৰ ফল মূল, ভিটামিন চি, ফিজিকেল এক্সাৰচাইজ, যিবোৰ আলোচনা কৰা হ'ল, এই সকলোবোৰ প্ৰাকৃতিক ব্যৱস্থা। যি প্ৰাকৃতিক ব্যৱস্থাবোৰে আপোনাৰ মোৰ সকলোৰে ইমিউনিটিক শক্তিশালী কৰি ৰাখিব পাৰে। এই ব্যৱস্থাবোৰে এই মহামাৰীৰ সময়ত ই মাত্ৰ আপোনাৰ মোৰ ইমিউনিটি শক্তিশালী কৰি ৰখাৰহে ব্যৱস্থা কৰিব পাৰে, কিন্তু ই কোনো মহামাৰী বা কৰোণা ভাইৰাছৰ দৰৱ নহয়। কেৱল ই এটা আমাৰ ব্যৱস্থা, যাৰ দ্বাৰা আমি আমাৰ শৰীৰক সুস্থ সবল আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা আমি বঢ়াই ৰাখিব পাৰোঁ। যদি আপোনাৰ কিবা লক্ষণ বা যদি যিকোনো বেমাৰত ভোগে বা লক্ষণে দেখা দিয়ে বা অসুবিধাত পৰে, তেতিয়াহ'লে তৎক্ষণাত ওচৰৰ মেডিকেলত যোগাযোগ কৰক, ওচৰৰ যিকোনো চিকিৎসকৰ সৈতে পৰামৰ্শ কৰক আৰু চৰকাৰৰ ফালৰ পৰা যিবোৰ নিয়ম মানিবলৈ দিয়া হৈছে সেইবোৰ মানি চলক। সদৌ শেষত সুস্থ হৈ থাকক, সুখী হৈ থাকক, ৰোগমুক্ত হৈ থাকক। ধন্যবাদ। নমস্কাৰ।